আমাৰ অসমীয়া মাহ 12টা আৰু লগতে ঋতু হৈছে 6টা। গতিকে 12টা মাহ 6টা ঋতুত কিদৰে ভাগ কৰে, কোনকেইটা মাহ দুটা দুটাকৈ পৰিব, হয় নহয়? এটা এটা ঋতুত দুটা দুটা মাহ পৰে। এই মাহকেইটা কোনটো ঋতুত কি মাহ পৰে তোমালোকক এটা কবিতাৰ দ্বাৰা এই কিতাপত দিয়া হৈছে। দ্বিতীয় শ্ৰেণীৰ কিতাপত এয়া আছে। কবিতাটোৰ নাম হৈছে ঋতু আহে ঋতু যায়। চ'ত বহাগত ঋতু বসন্ত, বিৰিখে সলাই পাত, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, ফল পকে নানা জাত, শাওণ ভাদত বৰ্ষা ঋতু, খেতিৰ বাবে ভাল, আহিন কাতিত শৰৎ ঋতু, ভৰে শেৱালিৰ ডাল, আঘোণ পুহত ঋতু হেমন্ত, নিয়ৰ কুঁৱলী পৰে, মাঘ ফাগুনত শীত ঋতু, গছৰ পাত সৰে। গতিকে প্ৰতিটো ঋতুতে দুটা দুটা মাহ সোমাই পৰিছে আৰু প্ৰতিটো ঋতুতে কি কি হয় এই কবিতাটোত দিয়া আছে। অসমীয়া চ'ত আৰু বহাগ মাহত বসন্ত ঋতু পৰে আৰু সেই সময়ত কি হয়, বিৰিখ মানে গছৰ পৰা নতুন নতুন পাত ওলায়, হয়নে? পুৰণা পাতবোৰ সৰি যায় আৰু নতুনকৈ গছত পাত ওলায়। জেঠ আহাৰত কি হয়, গ্ৰীষ্ম ঋতু, গৰম কাল হয়। তেতিয়া কি হয়, বিভিন্ন ধৰণৰ ফলবোৰ পকে। জামু, কঁঠাল, আম সকলোবোৰ কি হয় গ্ৰীষ্মকালত পকি উঠে। শাওণ ভাদ মাহত কি হয়, বৰ্ষা ঋতু নামে। বৰ্ষা ঋতু আহিলে কি হয়, খেতি কৰিবলৈ আমাক কি লাগে, পানী লাগে। গতিকে বৰষুণ যেতিয়া পৰে খেতিৰ বাবে ভাল হয়। তাৰপিছতে আহিলে আহিন কাতি। আহিন কাতি মাহত কি হয়, শৰৎ ঋতু পৰে আৰু শৰৎ ঋতুত কি হয়, শেৱালি ফুলবোৰ ডাল ভৰি ভৰি ফুলি থাকে। আৰু আঘোণ পুহ মাহত কি হয়, হেমন্ত ঋতু। তেতিয়া কি হয়, নিয়ৰ পৰে, কুঁৱলী পৰে, মানুহৰ ঠাণ্ডা লাগে। ৰাতিপুৱা লাহেকৈ কুঁৱলী পৰে, গধূলি হোৱাৰ লগে লগে কুঁৱলী পৰে। দিনটো ৰ'দ থাকে যদিও ৰাতিপুৱা আৰু গধূলি কুঁৱলীৰে গোটেইখন ধুঁৱলী কুঁৱলীৰ দৰে হৈ যায়। মাঘ ফাগুনত শীত ঋতু হয়। শীত ঋতু হোৱাৰ লগে লগে গছৰ পৰা পাতবোৰ সৰি পৰে আৰু গছবোৰ ঠৰঙা লাগি যায়। শীত ঋতুত গোটেই গছবোৰৰ পাতবোৰ পকি যায় আৰু বুঢ়া পাতবোৰ সৰি যায়। আৰু পুনৰ আকৌ কি হয়, চ'ত বহাগত বসন্ত ঋতুত গছবোৰে নতুন পাত আহে আৰু নতুন বৰণেৰে ধুনীয়াকৈ নিজক সজাই তোলে। গতিকে ইমান ধুনীয়াকৈ ঋতু আহে ঋতু যায় কবিতাটোত তোমালোকক দিয়া হৈছে কোনটো মাহত কি ঋতু